নমস্কাৰ গাইজ, এয়া মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া মই লৈছোঁ অলপ মাগুৰ মাছ 3টা, আলু বিলাহী দি বনাম মাগুৰ মাছৰ জোল। এয়া মাছকেইটা কাটি ল'লোঁ, এতিয়া অলপ ফ্ৰাই কৰি লওঁ ইয়াক। অলপ হালধি দি দিছোঁ, অলপ নিমখ দিছোঁ। হাফ ফ্ৰাই হৈ গ'ল। এই আলুকেইটা অলপ হাফ ফ্ৰাই কৰি লওঁ। এই হাফ ফ্ৰাই হৈ গ'ল। এই অলপ পাঁচফোৰণ দিলোঁ। এইখিনি দিলোঁ কৰি পাত, এইখিনি দিলোঁ পিঁয়াজ, এইখিনি দিলোঁ আদা নহৰু, দিলোঁ বিলাহী, লগতে আলুখিনি দি লওঁ। অলপ নিমখ দিলোঁ। অলপ হালধি পাউডাৰ দিলোঁ, অলপ ধনিয়া পাউডাৰ দিলোঁ, অলপ গৰম মছলা, অলপ লাল মিৰ্চ। অলপ পানী দিলোঁ। মাছখিনি দি দিলোঁ। অলপ পানী দি দিলোঁ। অলপ সময় থাকি দিওঁ। এয়া গাইছ হৈ গ'ল বিলাহী আলু দি মাগুৰ মাছৰ জোল।